নমস্কাৰ বৰ্তমান আমি আলোচনা কৰি থকা বিষয়টো হৈছে এফেক্টিভ ওয়েজ টু বুষ্ট ইমিউনিটি আজি আমি তৃতীয় খণ্ডত ৰোগ প্ৰতিৰোধ কৰা আৰু নিৰোগী হৈ থকাৰ আটাইতকৈ ডাঙৰ মূল মন্ত্ৰ বডি পিএইচ মেইনটেইন ইম্প্ৰুভমেণ্ট অফ আৱাৰ গাট অৰ ডাইজেষ্টিভ সিস্টেম আৰু বেলেন্স ডায়েটৰ বিষয়ে আলোচনা কৰিম যদিও এই প্ৰত্যেকটো বিষয় এখন ডাঙৰ কিতাপ তথাপিতো প্ৰত্যেকটো বিষয় সামৰি আমি ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ মই আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চালে উপকৃত হ'ব বডি পিএইচ হেলথি ডাইজেষ্টিভ সিস্টেম আৰু বেলেন্স ডায়েট ইয়াৰ প্ৰত্যেকৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্বন্ধ আছে পিএইচ অৰ্থাৎ পটেনচিয়েল অফ হাইড্ৰজেন অথবা পাৱাৰ অফ হাইড্ৰজেন হৈছে জুলীয়া পদাৰ্থ বা ৱাটাৰ বেছ সলিউশ্যনৰ অম্ল বা ক্ষাৰকীয় গুণ নিৰূপণ কৰা এডাল স্কেল জুলীয়া পদাৰ্থৰ হাইড্ৰজেন আয়নৰ কনচেন্ট্ৰেশ্যনৰ ওপৰত ভিত্তি কৰি 0 পৰা 14ৰ ভিতৰত পিএইচ তুলনা কৰা হয় সাধাৰণতে নৰ্মেল পিএইচ 7 আৰু ঠিক তেনেকৈ পানীৰো পিএইচ 7 গতিকে পানীৰ কোনো অম্ল বা ক্ষাৰকীয় গুণ নাই যিবিলাক জুলীয়া পদাৰ্থৰ পিএইচ 7তকৈ কম বা 0 পৰা 6.9ৰ ভিতৰত এইবিলাক পদাৰ্থ অম্ল বা এচিডিক আৰু যিবিলাকৰ পিএইচ 7তকৈ বেছি অৰ্থাৎ 7.1ৰ পৰা 14ৰ ভিতৰত সেইবিলাক জুলীয়া পদাৰ্থ ক্ষাৰকীয় বা এলকালাইন আমাৰ দেহৰ প্ৰত্যেকটো বডি ফ্লুইডৰ পিএইচ তাৰ কামভেদে বেলেগ বেলেগ হয় আমাৰ দেহৰ সকলো জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ অক্সিজেনৰ অতি প্ৰয়োজন আৰু ইয়াত তেজে মুখ্য ভূমিকা পালন কৰে আমি আমাৰ দেহটো স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে আমাৰ তেজৰ পিএইচ 7.35ৰ পৰা 7.45ৰ মাজত অৰ্থাৎ স্লাইটলি এলকালাইন কৰি ৰখাৰ অতি প্ৰয়োজন এই স্লাইটলি এলকালাইন অৱস্থাত আমাৰ তেজৰ অক্সিজেন ধাৰণ ক্ষমতা 30ৰ পৰা 40% বৃদ্ধি পায় আমাৰ ৰেস্পিৰেটৰী সিস্টেম ৰেনাল সিস্টেম আৰু আমাৰ দেহত থকা কিছুমান বায়োকেমিকেল বাফাৰে আমাৰ দেহৰ পিএইচ বেলেন্স কৰি ৰাখে এই প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া আৰু ইয়াক কম সময়ৰ ভিতৰত আৰু ইমান চমুকৈ বুজাই দিয়া সম্ভৱ নহয় আমাৰ দেহৰ বা তেজৰ পিএইচ 7.35ৰ পৰা 7.45ৰ মাজত ৰখাৰ প্ৰয়োজন যদি তেজৰ পিএইচ 7.35ৰ কম হয় তাক এচিডোচিছ আৰু 7.45ৰ বেছি হয় তাক এলকালোচিছ বুলি কোৱা যায় এচিডোচিছ আৰু এলকালোচিছ দুইটাই আমাৰ শৰীৰৰ বাবে বিপদজনক আমি খোৱা খাদ্যত যদি 70% বা 70% এলকালাইনযুক্ত খাদ্য আৰু 30% যদি আমি এচিডিক খাদ্যৰ অন্তৰ্ভুক্তি কৰোঁ তেন্তে আমাৰ দেহৰ পিএইচ মেইনটেইন হৈ থকাত সহায়ক হয় দুগ্ধজাত খাদ্য সোডা এলকহল আৰ্টিফিচিয়েল সুইটনাৰ টি কফি পেকেট কৰি ৰখা মাংস মাছ চুগাৰ ৰেড মিট ভিনেগাৰ বাদাম আইচক্ৰীম ইত্যাদি এচিডিক হয় ঠিক তেনেদৰে পালেং শাক বন্ধাকবি হুইটগ্ৰাছ হালধি নহৰু বিনজাতীয় খাদ্য লেচেৰা মাহ মিঠা আলু অলিভ অইল বিট তিল আৰু তিল তেল বিলাহী গাজৰ তিয়ঁহ ব্ৰকলি ফ্লেক্সিড কল আপেল ডাব নাৰিকলৰ পানী মগু দালি আৰু এলমণ্ডছ ইত্যাদি এলকালাইন হয় আমি আমাৰ দেহৰ পিএইচ মেইনটেইন কৰি ৰাখিবলৈ হ'লে দৈনিক 30ৰ পৰা 45 মিনিট সময় যোগা অন্য যিকোনো ধৰণৰ ফিজিকেল এক্সাৰচাইজ প্ৰাণায়াম ধ্যান আদি কৰিবলৈ চেষ্টা কৰিব লাগে নামাজ পঢ়িলেও পিএইচ মেইনটেইন হৈ থাকে বিশেষকৈ ৰাতিপুৱা সময়ৰ যিটো নামাজ আমি যিটো ফজৰৰ নামাজ বুলি কওঁ এই নামাজটো পিএইচ মেইনটেইন কৰাত আটাইতকৈ সহায়ক আৰু এই ফজৰৰ নামাজ পঢ়াৰ পিছত কেতিয়াও আকৌ শুব নালাগে দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু যিসকলে পানী খাব নোৱাৰে তেওঁলোকে ডাব নাৰিকলৰ পানী খোৱাৰ চেষ্টা কৰিব লাগে পৰ্যাপ্ত টোপনি আৰু টেনশ্যন মুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব লাগে অৰ্থাৎ ষ্ট্ৰেছ ফ্ৰী হৈ থাকিবলৈ চেষ্টা কৰিলে দেহৰ পিএইচ মেইনটেইন কৰি ৰখাত সহায় হয় আমাৰ দেহত পানী আৰু অন্যান্য বডি ফ্লুইডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিও দেহৰ পিএইচ মেইনটেইন কৰি ৰাখিব পাৰে আৰু ইয়াৰ বাবে পটাছিয়াম কেলছিয়াম মেগনেছিয়াম আদি মিনাৰেলযুক্ত খাদ্য খোৱাৰ অতি প্ৰয়োজন যদি এজন মানুহৰ পিএইচ কমি গৈ 6.8 বা বাঢ়ি গৈ 7.6ৰ ওপৰ হৈ যায় তেন্তে মানুহজন যিকোনো মুহূৰ্তত কমাত গুচি যাব পাৰে বা মৃত্যু পৰ্যন্ত হ'ব পাৰে আমি আমাৰ লেলাৱতী বা চেলাইভা আৰু প্ৰস্ৰাৱত পিএইচ ঘৰতে চাব পাৰোঁ
আজিকালি বজাৰত pH জোখা ষ্ট্ৰিপ কিনিবলৈ পোৱা যায় কিন্তু আমি যদি পাছাবত আমাৰ pH চাওঁ তেতিয়া ৰাতিপুৱাৰ যিটো প্ৰথম পাছাব হয় সেই পাছাবটো বেছ ৰিজাল্ট পোৱা যায় আৰু যদি আমি লেলাৱতী বা চেলাইভাত টেষ্ট কৰোঁ তেন্তে আমাৰ pH 6.2 পৰা 7.2 মাজত থকাটো অতি ভাল গাত বুলি ক'লে আমি আমাৰ পাচনতন্ত্ৰ বা ডাইজেষ্টিভ সিস্টেমটোকে বুজি পাওঁ আমি আহাৰ বা খাদ্যবস্তু মুখত দাঁতৰ দ্বাৰা চুবাই গুৰি কৰোঁ আৰু এই গুৰি কৰি থকা অৱস্থাত মুখৰ জিভাৰ তলত থকা লালতি গ্ৰন্থিৰ পৰা চেলাইভা নামৰ এক উৎক্ষেপক ওলায় আৰু এই চেলাইভাই আমাৰ খাদ্যত থকা কাৰ্বহাইড্ৰেট গ্লুকোজলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোৰ আৰম্ভণি কৰে তাৰ পাছত আমি আহাৰখিনি গিলি দিওঁ আৰু এই খাদ্যবস্তু ইছ'ফেগাছৰ দ্বাৰা পাকস্থলী বা ষ্টমাকলৈ গুচি যায় পাকস্থলীৰ ভিতৰত আহাৰৰ আমাৰ দ্বিতীয় পৰ্যায়ৰ পাচন আৰম্ভ হয় পাকস্থলীত গৈ আমি খোৱা গোটেই খাদ্যখিনি জমা হয় আৰু পাকস্থলীৰ ৰসৰ লগত মিহলি হ'বৰ বাবে সংকোচন আৰু সম্প্ৰসাৰণ হয় সংকোচন আৰু সম্প্ৰসাৰণ হোৱা প্ৰক্ৰিয়াটোতে আমাৰ আহাৰখিনি বোকাৰ নিচিনা লুপটুপীয়া অৱস্থালৈ পৰিণত হয় পাকস্থলীৰ ৰসত পাকস্থলীৰ পৰা ওলোৱা হাইড্ৰক্লৰিক এচিড পেপচিন এনজাইম আৰু ৰেনিন থাকে পাকস্থলীৰ ৰসত কেষ্টুল ফেক্টৰ নামৰ এক বায়'লজিকেলি এক্টিভ কেমিকেল কম্পোনেণ্ট থাকে আৰু ই আমাৰ ভিটামিন B12ৰ এবজৰ্পশ্যন কৰাত সহায় কৰে পেপচিন এনজাইমে হাইড্ৰক্লৰিক এচিডৰ প্ৰভাৱত খাদ্যবস্তুত থকা প্ৰটিনক পেপটনলৈ আৰু ডিপেপটাইডলৈ পৰিৱৰ্তন কৰে পাকস্থলীতে যদি খাদ্যবস্তুৰ লগত আমাৰ কিবা অপকাৰী বেক্টেৰিয়া যায় ই পাকস্থলীতে ধ্বংস হয় তাৰ পাছত পাকস্থলীৰ পৰা আহাৰখিনি তৃতীয় পৰ্যায়ৰ পাচনৰ বাবে স্মল ইণ্টেষ্টাইনৰ ডুৱেডেনামত প্ৰৱেশ কৰে ডুৱেডেনামত পাকস্থলীত আংশিকভাৱে পাচন হোৱা আহাৰৰ লগত লিভাৰৰ পৰা অহা পিত্তৰ ৰস আৰু পেংক্ৰিয়াছৰ পৰা অহা আমাৰ এই স্মল ইণ্টেষ্টাইনটো প্ৰায় 20 ফুট দীঘল আৰু আমি খোৱা আহাৰ প্ৰায় সম্পূৰ্ণৰূপে ইয়াতে হজম হয় স্মল ইণ্টেষ্টাইনত আমাৰ আহাৰত থকা কাৰ্বহাইড্ৰেট প্ৰটিন আৰু ফেট লিভাৰৰ পৰা ওলোৱা পিত্তৰ ৰসৰ বাইল চল্ট আৰু অগ্নাশয় ৰসত থকা পেংক্ৰিয়েটিক এনজাইমসমূহৰ দ্বাৰা গ্লুকোজ এমিনো এচিড ফেটি এচিড আৰু গ্লাইচেৰললৈ পৰিৱৰ্তন কৰে আমাৰ স্মল ইণ্টেষ্টাইনৰ ভিতৰৰ ৱালখনত আমাৰ হাতৰ এই আঙুলিবিলাকৰ নিচিনা কিছুমান সুষম অংগ থাকে আৰু ইয়াক ভিলাই বুলি কোৱা যায় এটা ভিল্লাছত প্ৰায় 500 মান কৌশিক নলী শাখা প্ৰশাখা থাকে আৰু ই আমাৰ ৰক্তনলী আৰু লিম্ফেটিক কেপিলাৰীৰ লগত সংযুক্ত হৈ থাকে এই ভিল্লাইবিলাকে ডাইজেশ্যনৰ ফলত উৎপন্ন হোৱা খাদ্যৰ ৰস অৰ্থাৎ গ্লুকোজ এমিনো এচিড ফেটি এচিড ইত্যাদি ৰক্তনলী আৰু লিম্ফেটিক কেপিলাৰীৰ যোগেদি লিভাৰলৈ যোগান ধৰে আৰু লিভাৰে দেহৰ প্ৰয়োজন অনুসৰি তেজৰ দ্বাৰা দেহৰ বিভিন্ন অংগলৈ পৰিবহণ কৰি দেহক শক্তিৰ যোগান ধৰে স্মল ইণ্টেষ্টাইনত পাচন নোহোৱা বৰ্জিত খাদ্যবস্তুখিনি লাৰ্জ ইণ্টেষ্টাইনত প্ৰৱেশ কৰে আৰু লাৰ্জ ইণ্টেষ্টাইনত এই বৰ্জিত খাদ্যবস্তুত থকা অৱশিষ্ট পানী ভিটামিন আৰু ইলেক্ট্ৰলাইটখিনি শোষণ হয় এই লাৰ্জ ইণ্টেষ্টাইনতে আমাৰ দেহত থকা কিছুমান উপকাৰী বেক্টেৰিয়াই অৱশিষ্ট যিখিনি বৰ্জিত খাদ্য বা যিখিনি আহাৰ আমি বৰ্জিত যিখিনি আহাৰ পাচন নোহোৱা যিখিনি বৰ্জিত আহাৰ থাকে এইখিনি কিণ্বন প্ৰক্ৰিয়া আৰম্ভ কৰে অৰ্থাৎ ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ইয়াক মললৈ পৰিৱৰ্তন কৰি ৰেক্টাম আৰু এনাছৰ যোগেদি দেহৰ বাহিৰলৈ উলিয়াই দিয়ে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ প্ৰত্যেকটো অংগৰ আৰু ইয়াৰ পৰা ওলোৱা উৎক্ষেপকবিলাকৰ pH বেলেগ বেলেগ হয় অৰ্থাৎ কিছুমানে এচিডিক কণ্ডিশ্যনত কাম কৰে আৰু কিছুমানে এলকালাইন কণ্ডিশ্যনত কাম কৰে তেলত উপঙাই ৰখা খাদ্য জাংক ফুড অতিমাত্ৰাত চৰ্বিজাতীয় খাদ্য কাৰ্বনেটেড ড্ৰিংক পেকেট ফুড এলকহল এইবিলাকে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ pH ইমবেলেন্স কৰি দিয়ে ফলত ডাইজেষ্টিভ সিস্টেমত বিৰূপ প্ৰভাৱ পেলায় খাদ্য খাই থাকোঁতে অতি বেছি পানী খালেও ডাইজেষ্টিভ সিস্টেমৰ pH ইমবেলেন্স হোৱাৰ লগতে ডাইজেষ্টিভ সিস্টেমৰ যিবিলাক আমাৰ ডাইজেষ্টিভ এনজাইম হয় সেই এনজাইমবিলাকে ঠিকমতে কাম কৰিব নোৱাৰে গতিকে আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগত বা আহাৰ খোৱাৰ আধা ঘণ্টাৰ পিছতহে আমি পানী খাব লাগে আমি খাদ্য খাই থাকোঁতে বহুত বেছি কথা পাতিব নালাগে কাৰণ খাই থাকোঁতে যদি আমি বহুত বেছি কথা পাতি থাকোঁ তেতিয়াহ'লে আমাৰ খাদ্যবস্তুৰ লগত চেলাইভা ঠিকমতে মিহলি নহয় সেইকাৰণে আহাৰ খাই থাকোঁতে কথা নাপাতি লাহে লাহে আৰু ঠিকমতে চুবাই খাব লাগে প্ৰিবায়টিক আৰু প্ৰ'বায়টিকযুক্ত আহাৰ আমাৰ খাদ্য তালিকাত সদায় আমি অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ এই প্ৰিবায়টিক আৰু প্ৰ'বায়টিকে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ ভিতৰত থকা উপকাৰী বেক্টেৰিয়াৰ বিকাশত সহায় কৰে আৰু
আমি কেতিয়াও পাকস্থলী পূৰ্ণ কৰি অৰ্থাৎ উদৰ পুৱাই কেতিয়াও খাব নালাগে। প্ৰত্যেকটো গধুৰ আহাৰৰ মাজত 3 ঘণ্টাৰ পৰা 5 ঘণ্টাৰ ব্যৱধান থকাটো অতি প্ৰয়োজন। আমি দিনটোত সাধাৰণতে 3টা গধুৰ আহাৰ খাওঁ: ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ। ব্ৰেকফাষ্ট সদায় গধুৰ খাব লাগে, লাঞ্চ সদায় মধ্যমীয়া আৰু ডিনাৰ সদায় পাতল, অৰ্থাৎ ৰাতিপুৱা ৰজাৰ আহাৰ, দুপৰীয়া প্ৰজাৰ আৰু ৰাতি দুখীয়াৰ আহাৰ খাব লাগে। ৰাতি দৈ, মাংস, জাংক ফুড ইত্যাদি কেতিয়াও খাব নালাগে। লিভাৰৰ কৰ্মদক্ষতা বজাই ৰাখিবৰ বাবে মদ্যপান আৰু অতি বেছি গুৰুপাকী আহাৰ আমাৰ খাদ্য তালিকাত কেতিয়াও ৰাখিব নালাগে। অতি বেছি আৰামী জীৱনশৈলী আৰু টোপনি ক্ষতি কৰিলেও ডাইজেষ্টিভ ছিষ্টেমত বিৰূপ প্ৰভাৱ পেলায়। পৰ্যাপ্ত পানী খোৱা, আমি দিনটোত কিমান পানী খাব লাগে তাৰ বিষয়ে ইয়াৰ আগৰ খণ্ডত আলোচনা কৰিছিলোঁ। আমাৰ যিখন গীতা বা মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ কোৰাণ বা খ্ৰীষ্টানধৰ্মী লোকসকলৰ বাইবেল, এই তিনিওখনতে আমাৰ খাদ্যৰ গুণাগুণে আমাৰ ডাইজেষ্টিভ ছিষ্টেমত কেনেকৈ অপকাৰ কৰে বা খাদ্যবস্তুৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ উপকাৰ বা অপকাৰ হয় এইবিলাক উল্লেখ আছে। গীতাৰ 17 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকত লিখা আছে যে যিবিলাক খাদ্য ভালকৈ নিসিজে আৰু যিবিলাক খাদ্যৰ গুণ আমি বেয়া পাওঁ বা যিবিলাক খাদ্য বেয়া গোন্ধায় আৰু জুইত ৰন্ধাৰ পাছত 3 ঘণ্টা যিবিলাক খাদ্য খোৱা নাযায় বা যিবিলাক খাদ্য ৰন্ধাৰ পিছত আমি 3 ঘণ্টালৈকে নাখাওঁ, সেই খাদ্যবিলাক তামসিক, অৰ্থাৎ ই অখাদ্য হৈ পৰে আৰু ইয়াৰ খাদ্যগুণ হেৰাই যায়। সেইবাবে এবাৰ জুইত বনোৱা খাদ্য 3 ঘণ্টাৰ ভিতৰত খাব লাগে আৰু খাদ্য সদায় ভালকৈ সিজাই খাব লাগে। কিন্তু আজিকালি আমাৰ বহুত মানুহে এবাৰ বনাই পেলাই ফ্ৰিজত থৈ 2-3 দিনলৈকে খায়। এই কামটো কেতিয়াও কৰিব নালাগে, কাৰণ ই অখাদ্য হয় আৰু ই তামসিক হয়। ঠিক তেনেদৰে বজাৰৰ পৰা পোৱা কিছুমান যিবিলাক ৰেডি টু ইট, মানে যিবিলাক ৰেডি টু ইট ইন 2 মিনিট, মানে 2 মিনিটৰ ভিতৰত বনাই খাব পৰা কিছুমান খাদ্যবস্তু আজিকালি পোৱা যায়, এইবিলাকো কেতিয়াও খাব নালাগে, কাৰণ এই খাদ্যবিলাক সদায় তামসিক বা ইয়াৰ কোনো খাদ্যগুণ নাথাকে আৰু ই আমাৰ ডাইজেষ্টিভ ছিষ্টেমত বহুত বেয়া ধৰণে প্ৰভাৱ পেলায়। হেল্থি ডায়েট বা বেলেঞ্চ ডায়েটৰ কথা আলোচনা কৰিবলৈ হ'লে আমি প্ৰথমে ফুড গ্ৰুপৰ বিষয়ে আলোচনা কৰিব লাগিব। আমি আমাৰ খাদ্যক 3টা গ্ৰুপত ভাগ কৰিব পাৰোঁ। এইকেইটা হৈছে বডি বিল্ডিং ফুড, প্ৰটেক্টিভ ফুড আৰু এনাৰ্জি গিভিং ফুড। প্ৰথমটো গ্ৰুপ অৰ্থাৎ বডি বিল্ডিং ফুডৰ ভিতৰত পৰে প্ৰটিন, কাৰণ প্ৰটিনে আমাৰ দেহত গ্ৰ'থ আৰু ডেভেলপমেণ্টত সহায় কৰে। দ্বিতীয় গ্ৰুপত আমি প্ৰটেক্টিভ ফুডৰ কথা কওঁ, আৰু এই প্ৰটেক্টিভ ফুডবিলাক হৈছে ভিটামিন আৰু মিনাৰেল। আৰু তৃতীয় গ্ৰুপত যিবিলাক খাদ্য আহিব এইবিলাক হৈছে কাৰ্বহাইড্ৰেট আৰু চৰ্বি, কাৰণ কাৰ্বহাইড্ৰেট আৰু চৰ্বি বা ফেটে আমাৰ দেহত শক্তিৰ যোগান ধৰে। গতিকে যি খাদ্যৰ পৰা আমাৰ দেহৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ নিউট্ৰিয়েণ্টছ বা পুষ্টি দ্ৰব্য যেনে প্ৰটিন, ভিটামিন, মিনাৰেলছ, এমিনো এচিড, ফেটি এচিড ইত্যাদি পায়, তাকে আমি বেলেঞ্চ ডায়েট বুলি কওঁ। মানুহৰ বয়স, লিংগ আৰু মানুহৰ দৈনিক কৰ্মৰ ওপৰত ভিত্তি কৰি বেলেঞ্চ ডায়েট বেলেগ বেলেগ হয়। সৰু ল'ৰা ছোৱালী সদায় গ্ৰ'য়িং ষ্টেজত থাকে, গতিকে তেওঁলোকৰ খাদ্যত প্ৰটিনৰ পৰিমাণ বেছি থকাটো অতি প্ৰয়োজন। ঠিক সেইদৰে গৰ্ভৱতী নাৰী আৰু সন্তানক মাতৃ দুগ্ধ বা মাকৰ গাখীৰ খুৱাই থকা মহিলাবিলাকে প্ৰটিনজাতীয় খাদ্য বেছি খাব লাগে। যিসকলে দিনটোত বেছি পৰিশ্ৰম কৰে বা বেছি কাম কৰে তেওঁলোকে কাৰ্বহাইড্ৰেট আৰু ফেটযুক্ত খাদ্য বেছিকৈ খাব লাগে। ইয়াৰ লগতে আমি বেছি পৰিমাণে সেউজীয়া শাক পাচলি আৰু ফল মূল খাব লাগে, কাৰণ সেউজীয়া শাক পাচলি আৰু ফল মূলত ভিটামিন আৰু মিনাৰেলছ প্ৰচুৰ পৰিমাণে থাকে। এজন নৰ্মেল ফিজিকেল এক্টিভিটি থকা মানুহে দৈনিক 40% ভেজিটেবল আৰু ফ্ৰুইটছ, 25% ফাইবাৰ ৰিচ কাৰ্বহাইড্ৰেট থকা আৰু 25% প্ৰটিন থকা আৰু 10% চৰ্বি থকা খাদ্য খাব লাগে। আমি খোৱা খাদ্যত নিমখ আৰু চেনিৰ পৰিমাণ একেবাৰে কম হ'ব লাগে। দৈনিক আমি খোৱা খাদ্য নিমখৰ পৰিমাণ 5 গ্ৰামতকৈ অধিক হ'ব নালাগে। ইয়াৰ লগতে কিছুমান ঔষধি গুণযুক্ত শাক পাচলি, ফল মূলো আমি খাব লাগে। ইয়াৰ ঔষধি গুণযুক্ত শাক পাচলি, ফল মূল আৰু মছলাৰ বিষয়ে আমি পাছত আলোচনা কৰিম। আমি মুঠ 3টা খণ্ডত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপায় আৰু মূল মন্ত্ৰকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ। এই 3টা খণ্ডত উল্লেখ কৰা মূল মন্ত্ৰকেইটা যদি আমি মানি চলিব পাৰোঁ, তেন্তে আমাৰ শৰীৰত কোনো ৰোগ বা বেমাৰে ঘৰ বনাব নোৱাৰে। এনেধৰণৰ স্বাস্থ্য বিষয়ক বিভিন্ন সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা আমি আমাৰ এই চেনেলটোৰ দ্বাৰা আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু ভৱিষ্যতেও যদি এনেকুৱা ধৰণৰ
কথাবিলাক বা এনেকুৱা ধৰণৰ হেল্থ টপিকবিলাক আপোনালোকে জানি থাকিব বিচাৰে বা পাই থাকিব আমাৰ চেনেলটোৰ যোগেদি পাই থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেলটোৰ অল অপশ্যনটো টিপি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।